Hi guys, welcome back to my channel Nilima Vlogs. মই আজি আপোনালোকক মই যথেষ্ট অৱস্থা দেখুৱাম। এনেদৰে কেনেকুৱা কৰিলে চাওক, খাই দিলে কেনেকুৱা কৰিলে লেতেৰা। এতিয়া মই এখন নতুন কাগজ পাৰি ল'ম। এতিয়া সৰুতে এখনত কাপবিলাক সজাই ৰাখিছোঁ। ইয়াতে ৰাখিম এইবিলাক আলহী অহাৰ কাৰণে। আলহী আহিলে ওলোৱা এইটো চামুচৰ ৰেক, দানি ৰেক নহয়, চৰি, চামুচ দানি। ইয়াতে ৰাখিলোঁ। আৰু মই ডিছ কেইখন এতিয়া চাফা কৰি লৈছোঁ। মই ইয়াতে ৰাখিম। এইবিলাক বাটি 6 পিচ 12 পিচ আছে। ভাপত পিঠা বনোৱাই দেখোন চেকনি, আপোনালোকে চিনি পায়ে, তথাপিও মই দেখুৱালোঁ। চাওক কোকটো কেনেকুৱাকৈ খাই দিলে। মই চাবোন ৰাখিছোঁ। এইটোখন কাপোৰ ধোৱা, এইটো গাও ধোৱা, বাকী বস্তু ইয়াতে মই ৰাখিছোঁ। এইটো ধুনীয়াকৈ চাফা হৈ গ'ল। এতিয়া এই ওপৰখিনি চাফা কৰিম।
এতিয়া এইটো কৰিম চাওক কেনেকুৱা কৰিছে খাই কিনে চব এনে টয়লেট কৰিছে ইমান ধুনীয়া টয়টো চাব এন্দুৰে কেনেকুৱা কৰিলে চাওক ভুচি ওলাই দিলে ভুচি নাৰী ভুৰি সব ওলাই গ'ল খাই দিলে পিছফালে কিমান বজা কৰিছে লেতেৰা সব এতিয়া ধুনীয়া হৈ গ'ল লেতেৰাখিনি ওলাই পেলালো এইবিলাক চাইছে আপোনালোকে ট্ৰফি এইবিলাকৰ বিষয়ে আপোনালোকৰ পিছত কম মোৰ ছোৱালীয়ে ডান্স কৰি পাইছে এইবিলাক ক'ত পাইছে কেতিয়া পাইছে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ এইটো এটা ভিডিঅ' বনাম আপোনালোকে যদি চাব খোজে কমেণ্ট বক্সত জনাব প্লিজ আজিলৈ ভিডিঅ'টো ইমানে বাই